5 মিনিট ৰখি কিনে আকৌ আমি আৰম্ভ কৰি আছোঁ। বাট এই ৰাস্তাটোৰ ভাইবটোৱে কিবা বেলেগ। অলপ আগতে আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 5টা। আজি ইমান জল্দি মানে মই বহুত দিনৰ পৰা ভাবি আছিলোঁ যে ৰাতিপুৱা এদিন চাইক্লিঙত যাওঁ। মানে বহুত দিনৰ ভাবি থাকোঁ, ৰাতিপুৱা উঠিব নোৱাৰোঁ, কেতিয়াবা বৰষুণ দি থাকে। চ' কিবাকৈ আজি এটা দিন লৈছোঁ আৰু উঠিছোঁ। বাট এতিয়াও বৰষুণ দিয়ে আছে, এতিয়া অলপ কমিছে। চ' আজি এইটোৰ ভিতৰত মোৰ বেলেগ এজন ফ্ৰেণ্ড দেখা পাব আৰু মই প্ৰদীপক কৈছোঁ, সিও যাম বুলি কৈছে। চ' অলপ সময় পিছত তাক ফোন কৰিছোঁ, যদি সি উঠে যাব, নহয় যদি বাই চান্স নুঠে তে সি আৰু মই বেলেগ ফ্ৰেণ্ডজন আৰু মই একেলগে যাম। অলপ সময় এনেই এটা চাইক্ল ব্লগিং কৰি। আৰু পিছফালে এইখন দেখা পাইছেনে, এই নামটো, এইখন চাইকেলতে যাম আজি। মোৰ চাইকেল নহয়, মোৰ এজন ফ্ৰেণ্ড হয়, ক্ৰেডিট গোজ টু ঋতিক, থেংকছ ফৰ দিছ। চ' এতিয়া ৰেডি মানে নাই, অলপ জোতা পিন্ধো, তাৰপিছত যাম একেলগে, আন্ধাৰ হৈ আছে। The greatest artist in the world. তো এতিয়া বাহিৰত ওলালোঁ আৰু বতৰ একদম চাফা হৈ গৈছে, টেনশ্যন নাই। আৰু এইজন মোৰ ফ্ৰেণ্ড বিশ্ব, ফাৰ্ষ্ট টাইম মোৰ ভ্লগত আহি আছে। আৰু বহুত দিনৰ পৰা আমি এনেকৈ প্লেনিং কৰি আছিলোঁ যে একদিন চাইক্লিঙত যাম, প্লাছ মই ভ্লগিং কৰিম, এইটো মোৰ কাম। আৰু এটাকো যোগাৰ কৰিব, চাইকেল ওলা ক'ৰবাত যাওঁ এদিন। আৰু প্ৰদীপক মই ফোন কৰি আছোঁ, ফোন তাৰ লগা নাই। তো একবাৰ তাৰ ঘৰত যে মাত দি আহোঁ, চাওঁ সি আহিব পাৰে নে নোৱাৰে। আৰু যদি আহিব পাৰেতো ভাল কথা, নোৱাৰিলে আমি দুটা গুচি যাম, একবাৰ অলপ সময় যাই কিনে গুচি আহিম। তো এতিয়া আমি তাৰে আগত মই মোবাইলটো মানে ক'ত ল'ম, এই গৰিলা বস্তু ইয়াতে এনেকৈ কিবাকৈ ফিক্স কৰিম আৰু তাৰপিছত চাওঁ কেনেকৈ লৈ যাব পাৰোঁ। তো আমি জাষ্ট আৰম্ভ কৰিছোঁ আৰু অলপ দূৰ আগত যে প্ৰদীপক এবাৰ মাত দিম, চাওঁ সি উঠে নে নুঠে। তাৰপিছত চাওঁ যাই কেনে সি উঠিলে একেবাৰে তাক লৈ কেনে বাহিৰত যাম, নহ'লে আমি একেবাৰে ইফালে ওলাই যাম। আৰু আজি অলপ বৰষুণ বতৰটো একদম ঠাণ্ডা টাইপ ফিল আহি আছে। বাট আশা কৰোঁ বৰষুণ নিদিয়ক যেন। চ' এতিয়া আমি শান্তিপুৰৰ পৰা ওলালোঁ জাষ্ট। তো আজি ইমান দূৰত ক'তো যোৱাৰ ভাবা নাই, মানে গ'লোঁ হৈ চাগে দূৰত। মানে ৰাতিপুৱাতো মই 4:30টাতে উঠিছিলোঁ, কিন্তু ইমান বৰষুণ দি আছে, মানে ঢেৰেকনি মাৰি আছে। আকৌ অলপ সময় ৰখি গ'লোঁ, তাৰপিছত কিবাকৈ 5টা বজাত বৰষুণ কমিছে। তো এতিয়া বতৰটো বৰষুণ দিয়াৰ কাৰণে অলপ ভাল হৈ আছে, ৰ'দ নাই, সেইটো কাৰণে এটা ভাল হৈ আছে। প্লাছ বহুত দেৰিয়ে হৈ গ'ল, 5টা বাজিল মানে দেৰি হৈছে। তো এতিয়া আমি মালিগাঁৱৰ ভিতৰৰ ফালে যাই আছোঁ, এতিয়া অলপ ভিতৰৰ ফালে যাম। তো দেখা পাব গৈ থাকিলে। ভূটনাথ ক্ৰছ কৰিলোঁ জাষ্ট। আৰু আজি মোৰ এইটো ফাৰ্ষ্ট চাইকেল ব্লগিং, তো ভাল লাগেনে নাই ক'ব। আৰু চাইকেল ব্লগিঙৰ ইমান এটা মানে চাইকেল ব্লগিং আৰু মটৰ ব্লগিঙৰ মাজত ইমান এটা ডিফাৰেঞ্চ নাই। বাট মানে যিহেতু মানে চাইকেলত হেলমেট পিন্ধা নহয়, তো কোনো ধৰণৰ কেমেৰা মোবাইল মাউণ্ট কৰিব নোৱাৰি। ত' তাৰ বাবে এটা প্ৰব্লেম, বাট ইমান ডাঙৰ প্ৰব্লেম নহয়। যেনেকৈ মই এতিয়া গৰিলা পটটো চাইকেলৰ হেণ্ডেলত ফিক্স কৰিছোঁ, তো ইমান এটা ডাঙৰ প্ৰব্লেম নহয়। মোবাইল বা যিকোনো একশ্যন কেমেৰাটো লগাই ল'ব পাৰে, বা চাইকেলৰ কাৰণে এক্সট্ৰা মাউণ্ট পায়। তো তেনেকুৱা এটা মাউণ্টটো ফিক্স কৰি ল'ব পাৰে আৰু ব্লগিং কৰিব পাৰে। তো চাইকেলিঙৰো এটা বেলেগ মজা আছে নিজৰে, ৰাতিপুৱা সময় ওলাই আহিলে। জানো ইমান এটা ভাল ক্লিয়াৰ অহা নাই, যিহেতু লাইটিং প্ৰব্লেম। তো বাট এটা আন্দাজ লগাব পাৰে। এতিয়া নাৰ্চাৰী ক্ৰছ কৰিলোঁ আৰু এতিয়া অলপ আগৰ ফালে আমি 3 নম্বৰৰ ফালে যাম, তাৰে ভিতৰৰ ৰাস্তাটোত যাম।
গৈ আছোঁ এতিয়া, চাওঁ আৰু কিমান দূৰ যাব পাৰোঁ, বাট যাই ভাল লাগিছে। বিশ্ব ফাৰ্ষ্ট টাইম ৰাইডিং উইথ মি, আৰু বহুত ভাল লাগিছে। ই অলপ আগত যাই আছে, তো অলপ সময় চলাই অহাৰ পিছত পেট্ৰল পাম্পৰ ফালে এনেকুৱা এটা ভিতৰৰ ৰাস্তা আছে, সেইফালে মালিগাঁৱৰ ভিতৰতে যাব পাৰে। তো এইফালে আমি অলপ সময় ৰখিছোঁ, ফটো চটো তুলিছোঁ। বিশ্বৰ বহুত জছ আছে ফটো তোলা, ফটো এতিয়াও তুলি আছে। তো অলপ সময় ৰখিলোঁ, আৰু বৰষুণ এতিয়া নিদিয়ে যেন লাগিছে, বাট ক'ব নোৱাৰোঁ কেতিয়া কি হৈ যায়। আৰু এটা বস্তু দেখাই লওঁ প্ৰথমতে, এইখন হ'ল চাইকেল, বিটুইন চাইকেল, আৰু ইয়াতে মই হেণ্ডেলত এনেকৈ গৰিলা বটটো ফিক্স কৰিছোঁ। এনেকৈ বহুত কষ্ট হৈছে, বাট ছেফ আছে। খালি মোৰ এই বস্তুটো ভৰসা নাই, কেতিয়া কি হৈ যায় ক'ব নোৱাৰোঁ। আৰু এতিয়ালৈকে ঠিকে চলি আছে, আৰু 5 মিনিট ৰখি কিনে আকৌ আমি আৰম্ভ কৰি আছোঁ। বাট এই ৰাস্তাটোৰ হাইটটোৱে কিবা বেলেগ হয় কি নাই। চ' আকৌ আমি নিজৰ ৰাইডিং বা চাইক্লিং ষ্টাৰ্ট কৰিছোঁ। চ' এতিয়া আমি এনেকৈ 3 নম্বৰ গেটেদি হৈ কিনে অলপ মালিগাঁৱৰ ফালে যাম। ত' আজি বিশ্ব মানে সি আকৌ হোষ্টেলত যাব, তাৰ ইমান টাইম নাই। ত' সেইকাৰণে আমি বেছি দেৰি নচলাওঁ, অলপ দূৰ আগলৈ যাম, তাৰপিছত আকৌ ঘূৰি আহি ঘৰত যাম। চ' লেটছ কণ্টিনিউ। চ' এতিয়া আমি গ'ল্ড পাৰ্ক আহি পালোঁ, মালিগাঁও গ'ল্ড পাৰ্ক। চ' ইয়াৰ পৰা অলপমান ভিতৰৰ ফালে যাওঁ, তাৰে মানে ভাইবছটো অলপ বহুত বঢ়িয়া ভাইবছ, নেচাৰেল ভাইবছ। এইটো ৰাস্তাৰে এতিয়া আমি সোমাই যাম। তো এইফালে হৈ আপুনি চিধা অলপ দূৰ যাব লাগিব। এইফালে আপুনি মালিগাঁও, গটানগৰ প্লাছ লখৰাৰ ছাইডে যিটো হাইৱে আছে, সেইটো হাইৱেলৈকে চিধা ওলাই যাব পাৰে। ত' আজি আমি যাম বুলি ভাবিছিলোঁ, বাট ইমান টাইম নাই, বিশ্ব যাব ন হোষ্টেলত, ৰিটাৰ্ণ ৱেইট। এইফালে সোমাই গৈছোঁ, আৰু এইফালে সোমালে আপুনি ডাইৰেক্ট গটানগৰ আৰু এইফালে লখৰা ছাইড বা গড়চুক সেইফালে ওলাই যাব পাৰে আৰু হাইৱেদি। আৰু এতিয়া অলপ স্পীড দি আছোঁ, সময় অলপ কম আছে মানে। চ' ৰাতিপুৱাৰ এনেকুৱা এটা সময়ত এনেকৈ ফ্ৰেণ্ডৰ লগত এনেকৈ চাইক্লিং বা ৱাকিং বা ৰানিং যিয়ে নহওক কৰি বহুত ভাল লাগে। আগতে আমি ৰানিং বহুত কৰিব আহিছিলোঁ, এইফালে হওক বা কামাখ্যা পাহাৰৰ ফালে। আৰু আগতে আমি যেতিয়া মই আৰু কেইজনৰ ফ্ৰেণ্ড একেলগে টিউশ্যন কৰিছিলোঁ, তেতিয়াতো আৰু বহুত ভাল লাগিছিল, একেবাৰে এনজয়। ছেকেণ্ড ইয়াৰ তেতিয়া মানে বহুতেই ভাল লাগিছিল। এতিয়াতো চব ফ্ৰেণ্ড বেলেগ মানে নিজৰ কামত ব্যস্ত হৈ গৈছে। চ' এই ৰাস্তাটো ইমান এটা ভাল নহয়, অলপ ওখৰা মোখৰা, প্লাছ ব্লক আছে, অলপ উঠা নামা হৈ থাকে। আৰু প্লাছ ৰাতিপুৱাৰ সময়ত এটাই ৰিক্স, বেলেগ গাড়ী নহ'লেও ট্ৰাকবোৰ বহুত অহা যোৱা কৰে, আৰু প্লাছ স্কুল বাছবোৰ আহে। ত' সেইটোৰ এটা ৰিক্স, হঠাতে কোনোবা ফালে ওলাই আহিব আৰু কাম হৈ যাব। ত' তাৰ এটা ভয়, বাট যিয়ে নহওক আহোঁতে ভাল লাগে। ৰাস্তাটো বেয়া হয়, বাট ইমানো বেয়া নহয় যে আৰু আহিব নোৱাৰি। তাতে আজি লগতে ৰাতিপুৱা বৰষুণ দিল, ত' সেইটো এটা মাইনাছ পইণ্ট হৈ গ'ল। পালোঁ দে না। তো এইটো আমাৰ ছেকেণ্ড ডেষ্টিনেশ্যন। তো ইয়াতে আমি ৰখাৰ বেলেগ একো কৰা নাই। আগতে আমি এইফালে টিউশ্যন কৰিব গৈছিলোঁ, যেতিয়া আমি ছেকেণ্ড ইয়াৰ পঢ়িছিলোঁ ছায়েন্সত। তো তেতিয়া এইফালে পঢ়িছিলোঁ। বিশ্ব ফিলিং কেনেকুৱা? মজা, মনত পৰিছে না? তো আগতে বহুত ভাল লাগিছিল মানে। আৰু এইফালে কিবা নামঘৰ আছে এনেকৈ, আৰু এইফালে ভিতৰৰ ফালে এটা কলনী টাইপ আছে, বহুত ৰাস্তা আছে, মানুহৰ ঘৰবোৰ আছে, নাভাবিব এইখিনিতে খতম।
চ' এতিয়া আমি অলপ সময় জাষ্ট 5-10 মিনিট ৰেষ্ট ল'ম আৰু ভাবিছিলোঁ যে জল্দি যাম, বাট সেই প্লেনটো অলপমান চেঞ্জ কৰি আমি অলপ সময় আৰু অলপ দিম আৰু অলপ দূৰলৈকে যাই আছোঁ এতিয়া। এইফালে এখন হেৰিটেজ পাব্লিক স্কুলো আছে, যদি কিবা কাৰণে চিনাক্ত বিচাৰে। CBSE স্কুল। এতিয়া ষ্টাৰ্ট কৰোঁ আৰু একবাৰ। চ' এগেইন উই হেভ ষ্টাৰ্টেড আৱাৰ জাৰ্ণি এগেইন। এতিয়া আৰু ইফালে আমি চাগে জালুকবাৰী লখৰা হাইৱেলৈকে যাম আৰু তাৰপিছত চাওঁ ক'ত যাওঁ, কেনেকৈ যাওঁ, যি হ'ব দেখা পাবই। এতিয়া মানে তুষাৰ চাইকেল ৰাইডিং বাই অভিজিত এণ্ড বিশ্বজিত। মজা লাগিল কিন্তু আজি যে কেনে কেনে একদম মানে চালিয়া মানে ইয়াতকৈ চালিয়া এখন হ'বই নোৱাৰে। ছাৰ কি ধুনীয়া হৈছে ফটো চটোবিলাকৰ ভিডিঅ'বিলাক, কোৱালিটিটো মজা হৈছে ৰ'দটো দিয়াৰ পৰা। এতিয়া ৰ'দ দিয়াৰ কাৰণে অলপ ভাল লাগিছে, ঠাণ্ডা ভাৱটো গৈছে, গৰম ভাৱটো আহিছে। চাইকেলৰ মেইন কথা এইটো গৰম ভাৱ আহিব লাগে। চ' এতিয়া মই বিশ্বৰ মোবাইলটো হাতত লৈছোঁ। তো মোৰ মোবাইলটো বাৰে বাৰে ওলাই থাকিব দিগদাৰী হয়, তো সেইকাৰণে হাতত লৈছোঁ আৰু এখন গৈ আছোঁ। এতিয়া অলপমান মন গ'ল এনেকৈ চলাই চলাই ভিডিঅ' কৰিব, আৰু ল'ৰা পিছফালে আহি আছে, বা ল'ৰাৰ জোচেই বেলেগ। আৰু হাত চাত এৰি দিছোঁ আমি হিৰো হয়। বাট এনেকৈ ট্ৰাই নকৰিব, বহুত ৰিক্সি কথা। শ্লিপ থাকিলে হঠাতে পৰি যাব। চলাও এনে জাষ্ট দেখাবৰ কাৰণে এবাৰ কৰিলোঁ। যিয়ে নহওক এতিয়া হাইৱে এটা খোলা অলপ পালোঁ, তো বতাহ বহুত ভাল আহিছে আৰু ৰ'দ অলপ দি আছে, তো দুটাই মাৰ্চ হৈ কিনে এটা ভাল এটা মানে ফিল আহি আছে। আমাৰ গৰমো লগা নাই, ঠাণ্ডাও লগা নাই। মোক দেখি ল'ৰা দুখনত এৰি দিছে। যিয়ে নহওক ভাল লাগে একবাৰ কৰিলে। আৰু আগেদি গাড়ী আহিছে, এক ছেকেণ্ড। আৰু এইফালে চাব পাৰে মোৰ ছেটআপটো কেনেকুৱা আছে, বাট যিয়ে নহওক বহুত মজা ছেটআপ আছে। কাম চলি আছে ইমান দিনে। আৰু মোৰ অপ্প' মোবাইল বৰ্চিত দেখাই দে। এবাৰ মজা। এই ল'ৰা ডাঙৰ হৈছে। হ'ব এতিয়া আৰু মই বেক টু দিছ আমাৰ কি কয় চাইকেল ব্লগিং। চ' এতিয়া আমি হাইৱেটোৰ কাষত থকা আকৌ ছাইডৰ ৰাস্তাটোত আহিছোঁ। মানে হাইৱেত অলপ বেলেগ ইমান দিগদাৰী নহ'লেও মানে ট্ৰাককেইখনৰ বহুত ভয় লাগে, যেনেকৈ তেনেকৈ চলাই। আৰু একবাৰ খুন্দা লাগিলেতো বাকী কাহিনী জানে আৰু তাৰ পিছত কি হ'ব। তো সেইকাৰণে আমি অলপ নিজৰ ছেফটিৰ কাৰণে ছাইডেদি আহিছোঁ। জানো হাইৱেত চলাই মজা লাগে, বাট নিজৰ ছেফটি ইজ ফাৰ্ষ্ট প্ৰায়ৰিটি। এইফালে খোলা আছে। আকৌ আমি 2 মিনিটৰ কাৰণে জাষ্ট ৰখিছোঁ এবাৰ। মানে ৰখাৰ কাৰণ হ'ল এইফালে খোলা আছে, তো ইমান চালিয়া ভিউৰে যদি নেদেখাওঁ তো বহুত এটা নাইনচাফি টাইপ হ'ব। তো এতিয়া চাই থাকোঁ। আকৌ আমি ষ্টাৰ্ট কৰিলোঁ। অলপ জাষ্ট 5 মিনিটমান ৰখিলোঁ চাগে। আমাৰ মানে এটা চেক পইণ্টত আমি ৰখি আছোঁ, ভিউ লৈ আছোঁ, প্লাছ আমি তাতে 2-3খন ফটো লৈ আছোঁ। যিহেতু মেমৰি এটা থাকিব লাগে, ভিডিঅ'ৰ লগত ফটো থাকিব লাগে, তো সেইটোৱে। কোনফালে এইটো ৰাস্তা?
এতিয়া আমি বালাজী মন্দিৰ জাষ্ট পাৰ কৰিলোঁ, মানে ভাবিছিলোঁ ভিতৰত সোমাম, বাট এতিয়া গেট বন্ধ 8টাৰ পৰা খোলে। চ' আমি এতিয়া পাৰ হৈ আহিলোঁ। এতিয়া আমি যাই আছোঁ, আমি ক'ৰ ফালে পামহি। এতিয়া আমি লখৰা ফালে গৈ আছোঁ। এতিয়া আমি লখৰা ফালে গৈ আছোঁ, চিধা ৰাস্তাটো ইমান টেনশ্যন নাই। বেছি কথা নকওঁ, এতিয়া যাম চাই লওঁ। চ' এতিয়া আমি লখৰাৰ পৰা ঘূৰি আহি কেনে এইফালে মানে লেফ্ট চাইডে এটা দীপৰ বিলে যোৱা ৰাস্তা আছে। চ' এইফালে এইখিনি টাইম আমি ৰখিছোঁ। চ' এইটোৱে চাগে আমাৰ এটা লাষ্ট চেকআউট বা ষ্টপ হ'ব। ত' এইখিনিত অলপ 5-10 মিনিট ৰেষ্ট কৰোঁ, মানে বহুত চলালোঁ ন, দেখা পাইছে। ত' ভাগৰ বহুত সময় পিছত এতিয়া ফিল কৰিছে যে এতিয়া গৰম লাগিছে আৰু ভাগৰ লাগিছে। ত' সেইকাৰণে এইখিনিতে অলপ সময় ৰখিছোঁ আৰু চাওঁ, অলপ ফটো চটো তোলোঁ, তাৰপিছত দেখা পাব। চ' এইটোৱে চাগে আমাৰ লাষ্ট চেক পইণ্ট বা ষ্টপ হ'ব। ত' বহুত ভাগৰ লাগিছে, তো মানে বহুত সময় হৈছে, এতিয়া ফিল আহিছে যে অলপ ভাগৰ লাগিছে। ইয়াৰ বিশ্বৰো বহুত ভাগৰ লাগিছে, মানে দিনটো যিহেতু আগবাঢ়ি আহিছে, ৰ'দ বাঢ়ি যাই আছে, গৰম লাগি আছে, সেইকাৰণে ভাগৰটো ফিল কৰিছোঁ আৰু চলাইছোঁ বহুত। আৰু এতিয়া মানে ৰাস্তাত চলোৱাত অলপ দিগদাৰী হৈছে, মানে ট্ৰাফিকটো বাঢ়ি গৈ আছে, সেইকাৰণে এতিয়া। ত' এতিয়া আমি অলপ চাওঁ, 10-15 মিনিট ৰখোঁ, অলপমান বতাহ চতাহ লৈ, ঠাণ্ডা ফিল কৰি কেনে, অলপ ভিউটো লৈ, ফটো তুলি কেনে, তাৰপিছত আমি আকৌ ষ্টাৰ্ট কৰিম। আৰু এতিয়া আমি ডাইৰেক্ট গড়চুকৰ পৰা মাজত চাগে ক'তো নৰখোঁ, চিধা আমি যাই কেনে হয়তো আমাৰ ঘৰত ৰখিম বা ঘৰৰ ওচৰত ৰাস্তাত ৰখিম। ত' এতিয়া চাই লওঁ। আৰু মানে এটা প্ৰব্লেম হৈছে যে যিহেতু মানে মোৰ মোবাইলটোত ডাইৰেক্ট চাইকেলৰ হেণ্ডেলত ফিক্স হৈছে, তো সেইবাবে মই মানে ছাইডৰ ভিউবোৰ আপোনাক দেখাব পৰা নাই। মানে এতিয়া হেলমেটত লাগি থাকিলেতো গলটো ঘূৰাই দিলে দেখা পায়, বাট এতিয়া যিহেতু চাইকেলত ফিক্স হৈছে, তো মই ছাইডৰবিলাক দেখাব পৰা নাই, চিধা ফালে। বাট আই হোপ ইমান এটা ডাঙৰ ডিফাৰেঞ্চ নহয়, এইটো সৰুৱে চলি যায় আৰু। তো এতিয়া আমি জাষ্ট আমবাৰী ক্ৰছ কৰিলোঁ। তো এতিয়া আমি ইয়াৰ পৰা ফাটাকিল হৈ যাম, ফাটাকিলৰ পৰা চিধা আমি ঘৰত যাম আৰু অলপ দূৰ আছে, বেছি দূৰ নাই আৰু এতিয়া। তো এতিয়া আৰু বেছি কথা নকওঁ, ডাইৰেক্ট ঘৰত লগ পাম। চ' বহুত সময় ঘূৰা আৰু বহুত সময় চাইকেল চলোৱাৰ পিছত ফাইনেলি আমি ঘৰত আহি গ'লোঁ। মানে ঘৰত আহি পোৱা অলপ সময় হ'ল। চ' আমি প্ৰায় চাগে আমি 3.5 ঘণ্টামান চাইকেল চলাইছোঁ নন ষ্টপ। মাজে এবাৰ দুবাৰ ৰখিছোঁ ফটো তুলিবৰ কাৰণে, বাট বহুত চলাইছোঁ আজিলৈকে চাগে ইমান চাইকেল চলোৱা নাই। তো আহি পোৱা আমাৰ 1-1.5 ঘণ্টা হ'ল। আমি অলপ সময় ৰখিলোঁ, ৰেষ্ট ল'লোঁ, খালোঁ কিবা কিবি আৰু কথা পাতিছোঁ। বিশ্বক এতিয়া ৰেষ্ট লৈ আছে। চ' এতিয়া বিশ্বক এবাৰ সুধোঁ তাৰে কেনেকুৱা লাগিছে। তো কেনেকুৱা লাগিছে ফাৰ্ষ্ট টাইম আজি মোৰ ব্লগত? ভালে লাগিল, ফাৰ্ষ্ট টাইম ইমান চাইকেল চলাইছোঁ আজি। ৰাতিপুৱা পৰিৱেশটোও ভাল আছিল, বৰষুণ দিছিল, তাৰপিছত ৰ'দ দিল, ভাল লাগিল। মানে দেখা জেগা দেখা পালোঁ, মানে পাহাৰ চাহাৰ দেখা পালোঁ, ভাল লাগিল। ৰাতিপুৱা পৰিৱেশটো মানে ভালে লাগিল। আৰু পিছলৈ আৰু ভিডিঅ'ত আহিম আৰু আহি থাকিব, এবাৰ আহিলে সদায় আহিব আৰু ভালে লাগিল ন যাই কিনে। চ' আহিম। এই চাগে লাইফত ইমান চাইকেল চলোৱাই নাছিল, ফাৰ্ষ্ট টাইম আজি। আৰু ময়ো ইমান চলোৱা নাছিলোঁ। তো দুটাই মিলি চলাইছোঁ, বহুত ভাল লাগিছে। আৰু এনেকৈ মিলি জুলি চলোৱা বহুত ভাল লাগিছে। ত' ডিফিকাল্টিজ আহিছে যে মানে মোবাইলটোৰ অলপ চিন্তা আছিল যে মোবাইলটো যিহেতু চাইকেলত হোল্ড কৰা ৰাখিছোঁ, চ' সেইটো পৰাৰ ভয় আছিল। বাট যিয়ে নহওক ভাল লাগিছে আৰু এনেকুৱা এটা লং ৰাইড হৈ গৈছে। চ' এতিয়া বেছি কথা নকওঁ, আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। তেতিয়ালৈকে বি এ পাৰ্ট অফ মাই চেনেল, ছাবস্ক্ৰাইব এণ্ড গুড বাই।
তো নেক্সট ব্লগত আৰু আহিবিনে নাই নিশ্চয় 100% পাক্কা